की जय। बोलो बोलो भारत माता की जय। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি অৱতীৰ্ণ হ'বলৈ পাইছোঁ আৰু যিসকল মহান নিষ্ঠাবান কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰাৰ হেতুকে যিমান ত্যাগ কৰিলে এই অকল ব্যক্তিক আমি শ্ৰদ্ধাৰে মৰিছোঁ আৰু তেখেতসকলৰ যিটো আদৰ্শ আমাক দি থৈ গ'ল, মাৰ্গদৰ্শন যি দি থৈ গ'ল, এই আদৰ্শ আৰু মাৰ্গদৰ্শনত আমি অনুগত কৰি ভাৰতীয় জনতা পাৰ্টিক যাতে আগলৈ নিব পাৰোঁ তাৰ কাৰণে আমি আজিৰ দিনটোত আমি প্ৰতিশ্ৰুতিবদ্ধ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই। মানে আপোনালোকে যিহেতু পঞ্চায়তৰ প্ৰস্তুতি কেনেকৈ কৰিছে? ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ 65টা পঞ্চায়ত আছে। এই 65টা পঞ্চায়ততে আমি পূৰ্ণাংগ ৰূপত আমি ৱাৰ্ড মেম্বাৰ আমাৰ চিম্বল নাই, তথাপিও আমি ৱাৰ্ড মেম্বাৰৰ পৰা ধৰি পিনি AP আৰু ZPM এইখিনি আমি পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণাংগ হৈছে। মাত্ৰ আমি 9 তাৰিখে আমি ফাইনেল এটা লিষ্ট কৰি কাক ক'ত কি দায়িত্বত দিয়া হৈছে টিকটবিলাক আমি ঘোষণা কৰিম আৰু এইমতে যাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তাক আমি AP GP বা আমি জিলা পৰিষদত আমি টিকট দিয়াৰ ব্যৱস্থা কৰিম। এইসকল ব্যক্তিক আমি সমূহ কাৰ্যকৰ্তাই অদলবলে আমি গৈ ৰাইজৰ ওচৰত গৈ যাতে আমি জয়যুক্ত কৰাব পাৰিম তাৰো প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈ গৈছে। এনেই আপোনালোকৰ যথেষ্ট পৰিমাণৰ মানে কাউন্সিলাৰ জিলা পৰিষদ কিমানজনে বিচাৰিছে টিকেট? এতিয়ালৈকে জিলা পৰিষদ আমাৰ 7 গৰাকীয়ে বিচাৰিছে। এইটো ক'ত? ধেমাজি? আমাৰ ধেমাজি সমষ্টি আৰু চিচি বৰগাঁও সমষ্টি। এনে কাউন্সিলাৰ প্ৰতিটো মানে আঞ্চলিক পঞ্চায়তৰ যথেষ্ট বেছিকৈ উঠা দেখা গৈছে, এইটো হয় জানো? এই কিছুমান আঞ্চলিক পঞ্চায়তৰ কাৰণে 4টা 5টা ব্যক্তিলৈকে আমাৰ এপ্লিকেশ্যন আহিছে। এইটো আমাৰ কাৰণে খুব ভাল চিম্বল, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তা আছে কাৰণে তেখেতসকলে আগ্ৰহ কৰিছে যে আমি আঞ্চলিক পৰিষদত আমি প্ৰাৰ্থী হ'ব বিচাৰিছোঁ। এইকাৰণে তেখেতসকলে বিচাৰিছে যে আমি ভাৰতীয় জনতা পাৰ্টিক নিষ্ঠাৰে আমি কাম কৰিব বিচাৰিছোঁ, ৰাইজৰ সেৱা আগবঢ়াব বিচাৰিছোঁ। এইকাৰণে আমি তেখেতসকলক আমি প্ৰত্যেকগৰাকীকে আমি শুভেচ্ছা জনাইছোঁ। কাইলৈ টিকেট এজনকে পোৱা যাব, কিন্তু আমি সকলোৱে সমিল মিলেদি যাতে এই পঞ্চায়তটো বা এই আঞ্চলিক পঞ্চায়তটো আমি জিকাই লৈ যাব পাৰোঁ। ধন্যবাদ।